কুৱেশ্যন নম্বৰ 1 পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম অপশ্যন এ ওচেনিয়া অপশ্যন বি এছিয়া অপশ্যন চি আফ্ৰিকা অপশ্যন ডি ইউৰোপ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এছিয়া কুৱেশ্যন নম্বৰ 2 পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম অপশ্যন এ নীল নদী অপশ্যন বি আমাজন নদী অপশ্যন চি ব্ৰহ্মপুত্ৰ নদী অপশ্যন ডি বৰাক নদী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নীল নদী কুৱেশ্যন নম্বৰ 3 পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম অপশ্যন এ নীল নদী অপশ্যন বি আমাজন নদী অপশ্যন চি ব্ৰহ্মপুত্ৰ নদী অপশ্যন ডি বৰাক নদী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আমাজন নদী কুৱেশ্যন নম্বৰ 4 কোনটো ঋতুক ফল বুলি কোৱা হয় অপশ্যন এ শৰৎ অপশ্যন বি বসন্ত অপশ্যন চি গ্ৰীষ্ম অপশ্যন ডি শীত শুদ্ধ উত্তৰ অপশ্যন এ শৰৎ কুৱেশ্যন নম্বৰ 5 বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম অপশ্যন এ অক্সিজেন অপশ্যন বি নাইট্ৰজেন অপশ্যন চি আৰ্গন অপশ্যন ডি কাৰ্বন ডাই অক্সাইড শুদ্ধ উত্তৰটো অপশ্যন বি নাইট্ৰজেন অপশ্যন বি ইজ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 6 বায়ুমণ্ডলৰ কোনটো স্তৰত ধুমুহা বৰষুণ আদি হয় অপশ্যন এ টপস্ফিয়াৰ অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ অপশ্যন চি মেজস্ফিয়াৰ অপশ্যন ডি থাৰ্মস্ফিয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টপস্ফিয়াৰ কুৱেশ্যন নম্বৰ 7 বায়ুমণ্ডলৰ কোনটো স্তৰত আমাক ৰেডিঅ' শুনাত সহায় কৰে চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ টপস্ফিয়াৰ অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ অপশ্যন চি মেজস্ফিয়াৰ অপশ্যন ডি থাৰ্মস্ফিয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি থাৰ্মস্ফিয়াৰত ৰেডিঅ' শুনাত সহায় কৰে কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো উপনৈ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে থকা উপনৈ অপশ্যন এ সোৱণশিৰি অপশ্যন বি দিখৌ অপশ্যন চি ধনশিৰি অপশ্যন ডি কপিলী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সোৱণশিৰি কুৱেশ্যন নম্বৰ 9 তলৰ কোনটো মিজোৰামৰ ৰাজধানী চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ দিছপুৰ অপশ্যন বি ইটানগৰ অপশ্যন চি আইজল অপশ্যন ডি কোহিমা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আইজল কুৱেশ্যন নম্বৰ 10 উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল চাৰিটা অপশ্যন অপশ্যন এ মেঘালয় অপশ্যন বি নাগালেণ্ড অপশ্যন চি মিজোৰাম অপশ্যন ডি অৰুণাচল প্ৰদেশ শুদ্ধ উত্তৰ অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ অৰুণাচল প্ৰদেশ কুৱেশ্যন নম্বৰ 11 অসম বিধানসভাৰ সদস্যৰ সংখ্যা অপশ্যন এ 123 অপশ্যন বি 124 অপশ্যন চি 125 অপশ্যন ডি 126 কাৰেক্ট এনচাৰ অপশ্যন ডি 126 লোকসভাৰ সদস্যৰ সংখ্যা অপশ্যন এ 545 অপশ্যন বি 542 অপশ্যন চি 546 অপশ্যন ডি 554 অপশ্যন এ ইজ কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 13 অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকত অপশ্যন এ অৰুণোদয় অপশ্যন বি বেংগল গেজেট অপশ্যন চি দৈনিক অসম অপশ্যন ডি দ্য হিন্দু শুদ্ধ উত্তৰ অপশ্যন এ অৰুণোদয় কুৱেশ্যন নম্বৰ 14 নীতি আয়োগৰ অধ্যক্ষ চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ ৰাষ্ট্ৰপতি অপশ্যন বি বিত্তমন্ত্ৰী অপশ্যন চি প্ৰধানমন্ত্ৰী অপশ্যন ডি গৃহমন্ত্ৰী শুদ্ধ উত্তৰ অপশ্যন চি প্ৰধানমন্ত্ৰী কুৱেশ্যন নম্বৰ 15 পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ 4 বছৰ অপশ্যন বি 6 বছৰ অপশ্যন চি 8 বছৰ অপশ্যন ডি 5 বছৰ শুদ্ধ উত্তৰ অপশ্যন ডি 5 বছৰ প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ